Hi buddies, welcome to Manoj Master Class. মই মনোজ মোৰ আগৰটো ফাৰ্ষ্ট ভিডিঅ'ত মই তোমালোকক পৰমাণুৰ গঠনৰ বিষয়ে কৈছিলোঁ গতিকে আজি আমি অণুৰ গঠনৰ বিষয়ে গ্ৰাউণ্ড জিৰ' কনচেপ্ট আমি ল'ম গতিকে আহা আৰম্ভ কৰোঁ আজিৰ অণুৰ গঠনৰ গ্ৰাউণ্ড জিৰ' কনচেপ্টুৱেল ক্লাছ অ'কে ক্লাছটো সহজে বুজি পোৱাৰ বাবে মই ক্লাছটো দুটা ভাগত ভাগ কৰি পেলাই মই বুজাম এটা হ'ল খালী চকুৰে দেখা বস্তু আৰু এটা হ'ল খালী চকুৰে দেখা নোপোৱা মাইক্ৰস্কোপৰ তলত দেখা পোৱা অ'কে খালী চকুৰে দেখা পোৱালৈ আহোঁ এতিয়া ঠিক আছে খালী চকুৰে দেখা পোৱা কি ঘৰবিলাক দেখা পাওঁ বিল্ডিংছ দেখা পাওঁ বিভিন্ন ধৰণৰ আমাৰ ডাঙৰ ডাঙৰ ঘৰ আছে কিছুমান সৰু সৰু জুপুৰি ঘৰ আছে আমাৰ আনকি কুকুৰ থকাৰ কাৰণে ঘৰো আছে হয়নে অ'কে এতিয়া ঘৰবিলাক কিহেৰে বনিব ঘৰবিলাকত কি থাকে ঘৰবিলাক ৱাল থাকে আৰু ৱালবিলাকত কি থাকে ইটা থাকে তো ঘৰ বনাবলৈ মোক কি লাগিব ইটা লাগিব তো মই ইটাৰ দোকানলৈ যাম হয়নে তো ইটাৰ দোকানলৈ যেতিয়া যাম ইটাৰ দোকানত কি হয় ইটাবিলাক বিভিন্ন প্ৰকাৰৰ ইটা থাকে কমচে কম 50টামান টাইপৰ ইটা আছে নেকি তো সেই ইটাবিলাক দামৰ হিচাপত থাকে এটকীয়া ইটা দুটকীয়া ইটা তিনিটকীয়া ইটা আমাৰ ঘৰবিলাকত এতিয়া 14-15 টকীয়া ইটা লগাই আছে কোনোবাই তো 50 টকীয়া ইটাও আছে তেনেকৈ ইটাৰ দাম হিচাপে ইটাবিলাক সেই দোকানত সজাই থোৱা থাকে আৰু তেওঁলোকৰ হাতত এখন কিতাপো থাকে বহি লিষ্ট এখনো থাকে তো এটকীয়া ইটা তাত কি আছে কেনেকৈ বনাইছে কি তাৰ স্পেচিয়েলিটি হয় সেইবিলাক তেনেকৈ লিষ্ট এখন বনোৱা থাকে আৰু লগতে এটা ইটা এটকীয়া এটা ইটা দুটকীয়া এটা ইটা তিনিটকীয়া এটা ইটা তেনেকৈ ইটাবিলাক সজাই থোৱা থাকে হয়নে দোকানবিলাকত ঠিক একেধৰণে যেতিয়া আমি মাইক্ৰস্কোপৰ তলত মানে চকুৰে দেখা নোপোৱা পৰমাণুৰ কথা কৈ আছোঁ এতিয়া গোটেই বিশ্ব ব্ৰহ্মাণ্ড কোনে বনাইছে ভগৱানে বনাইছে হয়নে ভগৱানে যেতিয়া বস্তুবিলাক যে বনায় তেওঁৰ কাৰণেওতো ইটা লাগিব নহয় ইটাটো হ'ল পৰমাণু অ'কে পৰমাণুবিলাকৰো তেনেকৈ প্ৰকাৰ আছে তেওঁৰ দোকান এখন আছে ভগৱানৰ দোকান এখন আছে সেইখন দোকানতো তেনেকৈ চাৰ্ট এখন আছে যেনেকৈ আমাৰ দোকানত চাৰ্ট এখন আছে তাতো তেনেকৈ পৰমাণুবিলাক সজাই থোৱা আছে আৰু তাত দামটো কি হিচাপত ৰাখে তাৰ দামটো আকৌ ভগৱানটোৰ দাম বুলি কথা নাই আমাৰতো এটকীয়া দুটকীয়াকৈ বাৰু সজাই ৰাখিছোঁ তেওঁ কি হিচাপত ৰাখিছে ভগৱানে এই বস্তুবিলাকক ৰাখিছে প্ৰতিটো পৰমাণুৰ ভিতৰত থকা প্ৰটনৰ সংখ্যা মতে মানে ধৰি লৈছোঁ এটা প্ৰটন আছে এটা পৰমাণুটো সি 1 নম্বৰ দুটা প্ৰটন আছে সি 2 নম্বৰ তিনিটা প্ৰটন আছে সি 3 নম্বৰ চাৰিটা প্ৰটন থকাটো 4 টকীয়া পাঁচটা প্ৰটন থকাটো 5 টকীয়া সেই যে কেইটা প্ৰটন আছে সেইটোকে পাৰমাণৱিক সংখ্যা বুলি কয় আমি যে কওঁ পাৰমাণৱিক সংখ্যা বুলি যে কওঁ সেইটোৱে হ'ল কি প্ৰটনৰ সংখ্যা প্ৰতিটো পৰমাণুত প্ৰটনৰ সংখ্যা যিমান থাকে তাকে পাৰমাণৱিক সংখ্যা বুলি কয় আৰু সেই হিচাপে সেই দোকানখনত চাৰ্ট এখন ৰখোৱা আছে এক মিনিট অ'কে এতিয়া তোমালোকে দেখিছা এইখন হ'ল ভগৱানৰ হাতত ভগৱানৰ দোকানত পৰমাণু থকা চাৰ্টখন ইয়াত দেখিছা তোমালোকে এইখন পৰমাণু চাৰ্ট হয় আৰু তেওঁ ভগৱানে দোকানখনৰ প্ৰতিটো প্ৰকাৰৰ পৰমাণুৰ এটা চেম্পুল ইয়াত ৰাখি থোৱা আছে এইটো চাব পাৰি আৰু প্ৰতিটো চেম্পুলৰ লিখা আছে এইটো চোৱা এই কিবা লিখা আছে এই যে ভিতৰত 1 নম্বৰ লিখা আছে ভিতৰটো চোৱা বাকচৰ ভিতৰত যে 1 নম্বৰ লিখা আছে এইটো তাৰমানে এই হাইড্ৰজেন বুলি যিটো এইটো পৰমাণু হয় ইয়াৰ প্ৰটনৰ সংখ্যা কিমান 1 তাৰমানে তেনেকৈ ইফালে তোমালোকে চাবা এইফালে দেখিছা এইটো হিলিয়াম এইফালে এইটো হিলিয়াম বুলি এইটো 2 লিখা আছে তাৰমানে প্ৰটনৰ সংখ্যা 2 এনেকৈ সজাই থোৱা চিৰিয়েলি থোৱা আছে চোৱা ইয়াত চোৱা লিথিয়াম 3 4 বিৰেল অ'কে এতিয়া আমি এই কথাটো আকৌ আমি যাওঁ খালী চকুৰে দেখা পোৱালে এই দোকানখনৰ পৰা যে আমি বস্তু লৈছিলোঁ মই যে ইটাবিলাক লৈছিলোঁ একে টাইপৰ যে ইটা লৈছিলোঁ 4 টকীয়া ইটা লৈছিলোঁ হয়নে তো মই ইটাবিলাক আনি পেলাই মিস্ত্ৰীক দি দিলোঁ তো মোৰ মিস্ত্ৰীয়ে ঘৰ বনাব তো মোৰ মিস্ত্ৰী মই 100 ইটা লৈ আহিছিলোঁ 4 টকীয়া ইটা 100টা আনিছিলোঁ তো মই এতিয়া কেইটা ৱালেৰে ঘৰ এটা হ'ব মানে ৱাল এটা হ'ব এটা ইটাৰে হ'ব পৰুৱাটোৰ কাৰণে এটা ইটাৰে হ'ব ন তো মোৰ কাৰণেতো ডাঙৰ লাগিব সেইকাৰণে 100টা ইটা লগাব মিস্ত্ৰী তো 100টা ইটা আটাইকেইটা কিহে গাঁঠিব 100টা ইটা আনিলোঁ মই একে টাইপৰ 4 টকীয়া ইটা যে আনিছিলোঁ এতিয়া মই মিস্ত্ৰীক দি দিলোঁ তো মিস্ত্ৰীয়ে সেই 100টা ইটা গাঁঠি এটা ৱাল বনাব তো যেতিয়া তেওঁ গাঁঠিব গাঁঠিব আৰম্ভ কৰিলে ইয়াত চিমেণ্ট লগাইছে তেওঁ চিমেণ্টৰ 2 টাইপৰ ভাল কোৱালিটি
অৰ্ডিনেৰী কোৱালিটি অ'কে মই তেওঁক ভাল কোৱালিটি লগাব দিছোঁ এইটো 4 টকীয়া ইটা 4 টকীয়া ইটা এটা 4 টকীয়া ইটা সব 4 টকীয়া ইটা এনেকৈ তেওঁ ইটা জইন কৰিলে 100টা ইটা জইন কৰিলে 100টা ইটা জইন কৰিলে এনেকৈ জইন কৰি তেওঁ ৱাল এখন বনাই দিলে এতিয়া এই ৱালখন হ'ব যিখন ৱাল বনালে এইখন হ'ব ভাল ৱাল দামী ৱাল এখন ৱাল হ'ব এখন ৱাল কাৰ ভাল ঘৰৰ কাৰ ভাল ঘৰৰ ঠিক আছে আৰু মোৰ বন্ধুজনে যে নিছিলে মোৰ বন্ধুজনেও নিছিলে তেওঁ তেনেকৈ ঘৰ এটা বনাব মিস্ত্ৰীক ইটা দি দিলে তেওঁতো 2 টকীয়া 3 টকীয়া 4 টকীয়া মিক্সাৰ কৰি পেলাই লৈছিলে তেওঁ মিস্ত্ৰীও 100টা ইটাৰে এটা ৱাল বনাব কিন্তু তেওঁ মিস্ত্ৰীয়ে কি কৰিলে তেওঁ মিস্ত্ৰীয়ে ৱাল বনাব কিন্তু তেওঁ মিস্ত্ৰীয়ে কি কৰিলে এই 3 টকীয়া 2 টকীয়া 1 টকীয়া এনেকৈ মিক্সাৰ কৰি পেলাই তেওঁ তেনেকৈ ৱাল বনালে তেওঁ ভাল কোৱালিটি নলগালে তেওঁ বেয়া কোৱালিটি চিমেণ্ট লগাইছে মই ভাল কোৱালিটি লগাইছিলোঁ তো বেয়া কোৱালিটি লগাইছে অ'কে তেওঁ বাজেটটো কম তাৰমানে বাজেটটো মোৰ কম হ'ব লাগে অ'কে তেনেকৈ তেওঁ ঘৰ বনালে তেনেকৈ ৱাল বনালে এইখন হ'ব কাৰ ৱাল হ'ব ৱাল কি ঘৰৰ সাধাৰণ ঘৰৰ এতিয়া তেওঁ যেতিয়া এনেকুৱা ৱালে যেতিয়া মোৰ প্ৰতিটো ৱালতে একেই হ'ব তাৰমানে সেই 100 ইটাই লাগিব আৰু আটাইকেইটা ছেইম কোৱালিটি 4 টকীয়া ইটাই লাগিব সেই ৱাল জইন কৰি পেলাই মোৰ ঘৰ হ'ব এতিয়া কেইখন ৱালে ঘৰ হয় এটা ৰুম হ'বলৈ কেইটা 4টা ৱাল নহয় এজন ভিক্ষাৰীৰ কাৰণে না এটা ৱালো এটা ঘৰ হ'ব ন ভিক্ষাৰীৰ কাৰণে গতিকে এখন ৱালেও ঘৰ হ'ব পাৰে 2খন ৱালেও হ'ব পাৰে 100খন ৱালেও ঘৰ হ'ব পাৰে যিমানেই বেছি ৱাল সিমানেই ডাঙৰ বস্তু হয়নে কথাটো তেনেকৈ মোৰ যিটো ইটা তাৰে যিটো ঘৰ হ'ব সেইটো ঘৰটো হ'ব মোৰ ঘৰটো সেইটো হ'ব ভাল ঘৰ আৰু এওঁ যিটো ৱাল বনাইছে সেই ৱালে গাঁঠি তেনেকুৱা ৱাল বহুত জইন কৰি যিটো তেওঁ ঘৰ বনাব সেইটো হ'ব সাধাৰণ ঘৰ এই কথাটোকে আমি মাইক্ৰস্কোপৰ তলৰ পৃথিৱীখনলৈ যাওঁচোন এতিয়া চাবা মই ইয়াতো তেনেকৈ মই দেখিছিলোঁ নহয় পৰ্যাবৃত্ত তালিকাত মই তাৰ পৰা মই নহয় সেইটো বনাই কোনে সেইটো বনাই ভগৱানে ভগৱান এজনে দুজন আহি পেলাই তেনেকৈ ইটা লৈ গ'ল মানে পৰমাণু লৈ গ'ল এজনে হাইড্ৰজেন লৈ গ'ল 100টা আৰু আনজনে লৈ গ'ল এজনে হাইড্ৰজেন নিলে এনেকৈ হাইড্ৰজেন লৈ গ'ল 100টা নিলে তেওঁ মোৰ নিচিনাকৈ 100টাকৈ নিছে আৰু আন এজন ভগৱান আহিলে তেওঁ নিলে ধৰি লৈছোঁ ছ'ডিয়ামৰ এটা ক্ল'ৰিনৰো এনেকৈ মিলাই পেলাই মুঠ লৈছে তেওঁ ধৰি লৈছে 100টা তেওঁ 100টা লৈছে তেওঁ কিন্তু 2টা কোৱালিটি লৈছে পৰমাণু এটা ছ'ডিয়ামৰো ক্ল'ৰিনৰো আৰু মই লৈছোঁ একে কোৱালিটি মই 100 লৈছোঁ তেওঁ 100 লৈছে কিন্তু তেওঁ 2টা কোৱালিটি লৈছে আৰু মই এটা কোৱালিটি লৈছোঁ ঠিক আছে তো মই কি কৰিলোঁ মই চিমেণ্টটো লাগিব মোক এইকেইটা মই গৈ পেলাই মানে মই নহয় চৰি মই লোৱা নহয় এজন ভগৱানে এজন লৈছে এইটো সিজন ভগৱানে লৈছে এজন ভগৱানে একে ধৰণৰ ইটা লৈছে একে ধৰণৰ পৰমাণু লৈছে হাইড্ৰজেনৰ 100টা আৰু বেলেগ এজন ভগৱানে লৈছে ধৰি লৈছোঁ 100টা ইটাই লৈছে কিন্তু বেলেগ পৰমাণু লৈছে ছ'ডিয়ামৰ ধৰি লৈছোঁ 50টা ক্ল'ৰিনৰ ধৰি লৈছোঁ 50টা তেনেকৈ লৈ গ'ল এতিয়া লৈ গৈ তেওঁলোকৰ মিস্ত্ৰীক দিলে বিশ্বকৰ্মাক দিলে এতিয়া বিশ্বকৰ্মা ভগৱানে ঘৰ বনাব তাৰ কাৰণে ৱাল বনাব এতিয়া গাঁঠিব লাগিব তেওঁ ক'লে যে মই দুটা ইটাৰেহে মই বনাম দুটা পৰমাণুৰ এটা ৱাল বনাম এজনক ক'লে অ'কে তো দুটাই এতিয়া ঘৰ বনাব আৰম্ভ কৰিছে ইয়াত দুটাই তেওঁ আঠা লগালে চিমেণ্টটো লগালে তেওঁ ইয়াত চিমেণ্টটো আকৌ ভাল কোৱালিটি নলগালে
আকৌ ইয়াৰ চিমেণ্টটো এতিয়া শুনিবা যে পৰমাণু জইন কৰিবলৈ যিটো চিমেণ্ট সেইটো দুই প্ৰকাৰৰ এবিধক কয় স্থিৰ বিদ্যুৎ শক্তি বা কুলম শক্তি সেইটো ভাল কোৱালিটি সেইটো মই আগৰ ক্লাছটোত কৈছিলোঁ আৰু এবিধ হ'ল ভাণ্ডাৰ ৱাল শক্তি বা আন্তঃ পাৰমাণৱিক শক্তি এইটো হ'ল চিম্পল মানে একদম কম দামী এইটোৱে যদি আমি এই পৰমাণুবিলাক গাঁঠি দিওঁ সোনকালে এৰুৱাইও যাব ফু কৰিলে এৰুৱাই যাব কিন্তু যদিহে মই সেই ভাল কোৱালিটিটো মানে কুলম্বৰ যিটো আছিলে শক্তি বা স্থিৰ বিদ্যুৎ শক্তি সেইটো চিমেণ্টেৰে সেইটো আঠাৰে যদি মই পৰমাণুবিলাক আঠা লগাওঁ মানে মই নহয় ভগৱানৰ দৃষ্টিয়ে যিটো লগাব যদি লগায় তেনেহ'লে সেইটো ৱাল কিন্তু ভাঙিব নোৱাৰি সহজে মানে ইটাবিলাক এৰুৱাব নোৱাৰি কিন্তু সাংঘাতিক ভাল কিন্তু ভাণ্ডাৰ ৱালটো ভাল নহয় মই ইয়াত লগাইছোঁ সেইটো ভাণ্ডাৰ ৱালটো লগাইছোঁ লগাই পেলাই মই নহয় মই প্ৰতিবাৰে মই বুলি কৈ আছোঁ সেইজন ভগৱানে লগাইছে দুটা ইটা লগাই ছটা ইটা মানে দুটা এটম দুটা পৰমাণু যোগ কৰিলে কিহেৰে ভাণ্ডাৰ ৱালৰ আঠাৰে যোগ কৰি পেলাই তেওঁ এটা ৱাল বনালে তাৰমানে তেওঁ এটা ৱালত দুটা পৰমাণু আছে সেইটো এটা ৱাল সেই ৱালটোকে যিটো আমি তাক ৱাল বুলি কৈছিলোঁ সেইটোকে আমি ইয়াত অণু বুলি কওঁ ইয়াতো চোৱাচোন ইয়াতো ইজনে যে লৈছিলে তেওঁ দুটা বেলেগ বেলেগ ধৰণৰ তেওঁ দুটা ইটাই লৈছে কিন্তু বেলেগ বেলেগ টাইপৰ ইটা লৈ পেলাই তেওঁ আঠা লগালে আৰু আঠাটো তেওঁ ভাল কোৱালিটিৰ লগালে এজনে কিন্তু সেই ভাণ্ডাৰ ৱালৰ আঠাটো লগালে সস্তীয়াটো আৰু এইজনে কিন্তু ভাল কোৱালিটি কুলম্বৰটো লগাইছে একদম ভাল মানে এইটো লগোৱাৰ পিছত আৰু এৰুৱাব নোৱাৰি একদম মজবুত তেওঁ ৱাল এটা বনালে এইটো ৱালেই হয় তাৰমানে এইটো অণুৱেই হয় এইটো অণু কিন্তু যিহেতু এইটো অণুত একেধৰণৰ পৰমাণুৱে গঠিত যিটো কৈছিলোঁ মই ভাল ঘৰ বুলি এইটো ভাল ঘৰ তাৰমানে গতিকে ভাল ঘৰ যদি এইটো ৱালেৰে এইটো অণুৰে যিটো বস্তু হ'ব কিবা এটা বস্তুৰহে এইটো কাৰণ এইকেইটা ৱাল লগ হৈ কিবা এটা ঘৰ হ'ব নহয় সেইখন ঘৰ যেনেকৈ মই ভাল ঘৰ বুলি কৈছিলোঁ সেইটো ভাল ঘৰৰ ৱাল আছিলে এই অণুটো কিহৰ সেই ঘৰটোৰ নাম সেইটোকে কয় মৌলৰ অণু এইটোকে ক'ব মৌলৰ অণু ভাল ঘৰটো মানে মৌল এইটো মৌলৰ অণু আৰু এইখন যিখন ৱাল আছিলে মই যিটো বেয়া মানে সাধাৰণ ৱাল বুলি কৈছিলোঁ তাৰে যিটো ঘৰ বনিব সাধাৰণ ঘৰ বনিব গতিকে এইটো ৱালেৰে এইটো অণুৰে যিটো বস্তু গঠন হ'ব যিটো পদাৰ্থ গঠন হ'ব তাক ক'ব যৌগ গতিকে এইটো কাৰ এই অণুটো এই ৱালটো কাৰ যৌগৰ গতিকে এইটো কয় যৌগৰ অণু এইটো ক'ব যৌগৰ অণু এইটোকে আমি H2 বুলি লিখোঁ যাক আমি হাইড্ৰজেন গেছ বুলি কওঁ মানে যিটো বস্তু যিটো ঘৰ বনিলে ঘৰটোৰ নাম হাইড্ৰজেন গেছ সেই ঘৰটো যিটো ৱালেৰে বনিছে যিটো অণুৰে বনিছে সেই এটা হ'ল সেইটো এটাহে ৱাল হয় সেই বস্তুটো সেই ঘৰটো বনাৰ তাত বহুত ৱাল আছে তাৰে এটা ৱালৰ কথাহে লিখোঁ আমি তেনেকৈ যিটো আমি NaCl এইটো NaCl আমি যিটো নিমখ বুলি কওঁ নিমখটো এটা বস্তু মানে এটা ঘৰ হয় এই ঘৰটো যিটো ৱালেৰে গঠিত হৈছে যিটো অণুৰে গঠন হৈছে তেনেকুৱা অণু বহুত থাকিব তাৰে এটা অণু এইটো মানে সেইটো বেলেগ বেলেগ দুটা ধৰণৰ পৰমাণু আছে সেইকাৰণে এইটো যৌগৰ অণু সেইকাৰণে নিমখটো যৌগ মানে ঘৰটোৰ নাম যৌগ ঘৰটোৰ নাম মৌল আৰু সেই ঘৰটোত যিটো ৱালেৰে গঠিত হৈছে সেইটোকে অণু গতিকে এইটো হ'ল যৌগৰ অণু এইটো হ'ল মৌলৰ অণু ক্লিয়াৰ হৈছে অ'কে এতিয়া মই যে ক'লোঁ মৌলৰ অণু যৌগৰ অণু বুলি যে ক'লোঁ এতিয়া মৌল বা যৌগ যিকোনো বস্তু যিমান ভগৱানে বস্তুবিলাক গঠন কৰে যিবিলাক সৃষ্টি কৰে দুই ধৰণৰ বস্তু সৃষ্টি কৰে চকুৱে দেখা পোৱা সৃষ্টি কৰে চকুৱে দেখা নোপোৱা সৃষ্টি কৰে চকুৱে দেখা নোপোৱা মানে অক্সিজেন গেছ আমি অক্সিজেন গেছ নোহোৱাকৈ থাকিবও নোৱাৰোঁ কিন্তু দেখাও নাপায় হয়নে বিল্ডিঙো তেনেকুৱা পোৱা নাই নহয় এই যে সন্ত্ৰাসবাদীবিলাক যে লুকাই থাকে ভিতৰত মাটিৰ তলত যে বনায় সিহঁতে সুৰং যে বনায় সেইবিলাক চকুৱে দেখা নাপায় নহয় বাহিৰৰ পৰা দেখা নাপায় নহয় কিন্তু বনাটো বনে ন দেখা পোৱা বস্তু ঘৰো হয় দেখা নোপোৱা ঘৰো হয় হয়নে তেনেকৈ ইয়াতো ভগৱানে দেখা পোৱা বস্তু বনায় দেখা নোপোৱা বস্তু বনায় দেখা নোপোৱা বস্তুবিলাককে আমি গেছ বা অধাতু বুলি কওঁ দেখা পোৱাবিলাককে আমি ধাতু বুলি কওঁ দেখা পোৱা বস্তুবিলাকক অ'কে এতিয়া কথাটো হ'ল যে
যে এটা দেখা পোৱা বস্তু বনিবলৈ কেইটা এনেকুৱা ৱাল, এটা দেখা পোৱা ঘৰ হ'বলৈ কেইটা এনেকুৱা অণু, কেইটা ৱাল লগ খাব লাগিব। এতিয়া মই ধূলি এটা কণিকা, চকুৱে দেখা নাপায়, মই চাৰ্টত লাগি গ'ল, কোনেও গম নাপায়। কিন্তু চাৰ্টটো নোধোৱা সদায় যদি ধূলি আহি পেলাই জমা হয়, তেনে লাহে লাহে দেখা পোৱা যাব, এই চাৰ্ট ধোৱাই নাই, লেতেৰা হৈ গ'ল, তেতিয়া দেখা পৰিব। একেধৰণেৰে এটা অণু দেখা নাপায়, 100টাও দেখা নাপায়, 1,00,000টাও দেখা নাপায়, কিন্তু তাতকৈও যদি বেছি হৈ যায় নহয়, লাহে লাহে বস্তুটো দেখা পোৱা বস্তু বনে। মই এটা উদাহৰণ দিছোঁ তোমালোকক। আমি দুটোপাল পানীটো কিহে গঠন হয়? পানীটো মৌলনে যৌগ বাৰু? পানী যিহেতু দুই ধৰণৰ পৰমাণু আছে, এইটো অণু হয়, কাৰ? যৌগৰ অণু। ঠিক আছে, এনেকুৱা অণু কেইটা হ'লে এটোপাল পানী হ'ব? এটোপাল পানীটো দেখা পাম। এটোপাল পানী হ'বলৈ এনেকুৱা পানীৰ অণু, পানীৰ ৱাল কেইটা লাগিব জানানে? চাবা, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23, মানে 18 গ্ৰামমান পানী হ'বলৈ প্ৰায় ইমানটা পানীৰ অণু লগ খালেহে সেই 2-3 টোপাল পানী হ'ব। 18 গ্ৰাম পানী, চিন্তা কৰা, কিমান অণু হ'লেহে, ইমানকেইটা অণু লগ খালেহে পানীটো হ'ব। গতিকে এটা ঘৰ, মানে এটা বস্তু মৌল বা যৌগ গঠন হ'বলৈ অণু বহুত কোটি অণু লগ খালেহে এই বস্তুটো গঠন হয়। কিন্তু কেমেষ্ট্ৰিত আমি আকৌ ৰসায়ন বিজ্ঞানত কি কৰোঁ জানো নাই? আমি মাত্ৰ অণুৰ লগেহে কওঁ, কিবা এটা বস্তু ক'লে অণুটোৰ কথাহে কওঁ। মই উদাহৰণ এটা দিছোঁ ৰ'বা, আৰু এটা মই এটা বিক্ৰিয়া এটা লিখিছোঁ, চাবা। এতিয়া এটা বিক্ৰিয়া লিখিছোঁ, এইটো তোমালোকে দেখিছা। মই কিয় এনেকৈ লিখিলোঁ, কেনেকৈ লিখিলোঁ, সেইবিলাক মই ডিটেইলত তোমালোকক বুজাম, পূৰা গ্ৰাউণ্ড জিৰ' কনচেপ্ট হ'ব, ক্লিয়াৰ কৰি দিম, চিন্তা নকৰিবা, মোৰ ভিডিঅ'বিলাক চাই থাকিবা। অ'কে, এতিয়া ছ'ডিয়াম যে লিখিলোঁ, ছ'ডিয়ামটো এবিধ ধাতু, চকুৱে দেখা পোৱা বস্তু, পনীৰৰ নিচিনা, তোমালোকে দেখিছা। ঠিক আছে, ছ'ডিয়াম ধাতুটো মানে সেইটো এটা ঘৰ, যিটো ৱালেৰে গঠন হৈছে, সেইটোৰ এটা ৱাল হ'ল এইটো। তাৰমানে সেই ৱালটোত মাত্ৰ এটাই ইটা আছে ৱালটোত, আৰু একেধৰণৰ ইটা, মানে এটা ইটা। কিন্তু মৌলনে যৌগ? এইটো মৌলৰ এইটো অণু। এনেকুৱা অণুৰে বহুত কোটি জমা হৈ সেই ছ'ডিয়াম, যিটো দেখিছা ছ'ডিয়াম ধাতুটো, এইটো গঠন হৈছে। কিন্তু যেতিয়া আমি লিখোঁ নহয় ইয়াত, আমি সেই গোটেই বস্তুটোৰ কথা নিলিখোঁ কেমেষ্ট্ৰিত, মানে ৰসায়ন বিজ্ঞানত। আমি সেই বস্তুটো যিটো এটা অণুৰে গঠন হৈছে, এটা অণুহে লিখিছোঁ, এইটো এটা অণু। তেনেকৈ আমি পানী জুবিয়াই দিলোঁ বুলি ক'লোঁ, পানী বুলি লিখিছোঁ হয়, কিন্তু পানী বস্তুটো দেখা পোৱা বস্তু, কিন্তু সেই বস্তুটো গঠন যিটো অণুৰে হৈছে, তেনেকুৱা কোটি অণু আছে, তাৰে এটা অণুহে লিখিছোঁ। আৰু এই দুটা বিক্ৰিয়া হৈ যিটো পদাৰ্থ হ'ল, কিবা এটা হ'ল, ইয়াত চোৱাচোন, এইটো মৌল হ'ল নে যৌগ হ'ল? এইটোও যৌগ অণু, এইটোও অণু, এই আটাইকেইটা অণুহে লিখিছোঁ, চব অণুহে লিখিছোঁ। মানে অণুৰ লেভেলতহে আমি ৰসায়ন বিজ্ঞানত পাতোঁ। এইটো এটা বস্তু ছ'ডিয়াম অক্সাইড, এইটো এটা বস্তু হয়, এইটো এটা অণু হয়, এইটো যৌগৰে অণু। এনেকুৱা অণু বহুত কোটি জমা হৈ এই বস্তুটো গঠন হয়। কিন্তু এইটো যিটো লিখিলোঁ, এইটো কিন্তু মই তাৰে এটা অণুৰ কথাহে লিখিছোঁ, যিটো আমি দেখা নাপাওঁ। এইটো যে হাইড্ৰজেন গেছ লিখিলোঁ, হাইড্ৰজেন গেছটো আমি জানো, আজিকালি হাইড্ৰজেন গেছটো ভৱিষ্যতৰ ইন্ধন বুলি কয়। ৰকেটবিলাকত এইটো মানে ডিজেল, পেট্ৰল যে তেনেকুৱা ধৰণৰ, এইটো হয়। কিন্তু সেই বস্তুটো যিটো অণুৰে গঠন হৈছে, তাৰে এটা অণুহে এইটো তাৰ এটা অণুহে। গতিকে আমি সেইকাৰণে আমাৰ ল'ৰা ছোৱালী ইয়াতে খেলি মেলিটো হয়। গতিকে আমি বিজ্ঞানত, ৰসায়ন বিজ্ঞানত মাত্ৰ অণু লগাই যাওঁ, সেই বস্তুটোলৈ নাযাওঁ। লিখোঁতে বস্তুটো লিখোঁ, কিন্তু বুজোতে অণুটো বুজিব লাগিব। গতিকে অ'কে, এতিয়া মই ইয়াত উদাহৰণৰ কাৰণে ভগৱানে বনাইছে এইবিলাক কথা মই পাতিলোঁ, মই বুজাবৰ কাৰণে ক'লোঁ, ভগৱানে বনোৱা নাই। পৰমাণুবিলাক যে চিমেণ্টেৰে লাগিলে বুলি ক'লোঁ, একচুৱেলি পৰমাণুবিলাক কোনোবা ভগৱানে বনালে বুলি ক'লোঁ, তেনেকুৱা নহয়। পৰমাণুবিলাক নিজে লগ খায়। আঠাটো মই কৈছিলোঁৱেই, চিমেণ্টটো মই কৈছিলোঁৱেই, দুই ধৰণৰ, নিজে লগ খায়। এতিয়া কিয় লগ খায় অণু গঠন কৰে?
ঘৰবিলাকৰ আমি থাকিবৰ কাৰণে আমি নিজে মিস্ত্ৰীয়ে বনাই কিন্তু এই অনুপৰমাণুবিলাকতো নিজে নিজে লগ খায় নিজে নিজে হয় কাৰণ এইটোতো গোটেই প্ৰকৃতিৰ কথা কিয় নিজে নিজে লগ খায় সেইটো যদি জানিব খুজিছা মোৰ নেক্সট ক্লাছটো চাব লাগিব তেতিয়া তোমালোকৰ এইটো বিষয়েও টোটেলি গ্ৰাউণ্ড জিৰ' কনচেপ্ট আহি যাব অ'কে তেনেহ'লে যদি তোমালোকে মোৰ এই ভিডিঅ'বিলাকৰ কাৰণে বাবে উপকৃত হৈছা বুলি ভাবিছা তেনেহ'লে শ্বেয়াৰ কৰিবা তোমালোকৰ লগৰ বন্ধুবিলাকেও যাতে অলপ উপকৃত হয় লাইক কৰিবা যদি ভাল পাইছা আৰু শ্বেয়াৰো কৰিবা ছাবস্ক্ৰাইবো কৰিবা সেইটো তোমালোকৰ কথা ভাল পালে কৰিবা যি কৰা কৰি থাকিবা কিন্তু তোমালোকৰ ভিডিঅ'টো চাই পেলাই কনচেপ্টটো ক্লিয়াৰ কৰিব কিন্তু নেৰিবা অ'কে আৰু যদি আপোনালোকে কোনোবাই গাৰ্জেনেও চাই আছে আপোনালোকেও ভিডিঅ'টো চাই পৰাপক্ষত নিজৰ ল'ৰা ছোৱালীক আপোনালোকে দেখুৱাওক তেওঁলোকৰ কনচেপ্ট ক্লিয়াৰ কৰাওক অসম আগবাঢ়ক ভাৰত আগবাঢ়ক ধন্যবাদ